অসমৰ পুৰণি নাম কি আছিল? শ্বিলং, আসাম, অহোম, প্ৰাগজ্যোতিষপুৰ। আপোনালোকে 4টা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি থওক। মই ভিডিঅ'টোৰ শেষত উত্তৰসমূহ দি দিম, তাত আপোনালোকে মিলাই চাব। আহোমসকলৰ শেষ ৰজাজনৰ নাম কি? স্বৰ্গদেউ প্ৰমত্ত সিংহ, স্বৰ্গদেউ পুৰন্দৰ সিংহ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, স্বৰ্গদেউ প্ৰতাপ সিংহ। আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? চৰাইদেউ, গড়গাঁও, শদিয়া, ৰংপুৰ। কোচ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? শুক্লধ্বজ, বিষ্ণুসিংহ, নৰকাসুৰ, নৰনাৰায়ণ। পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ব্ৰহ্মপাল, হৰ্ষপাল, বিষ্ণুপাল, ৰত্নপাল। বৰ্মন ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, কল্যাণ বৰ্মন, পুষ্য বৰ্মন। আহকচোন এতিয়া আমি শুদ্ধ উত্তৰবোৰ মিলাই চাওঁ।